নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ওলাওতে আমাৰ দেৰিয়ে হ'ল। দিনত অকণমান কামো আছিলে, আমাৰ কিবা কামৰ ৱৰ্কশ্বপ এটা আহিছে, তাৰে কামত আমি চব ব্যস্ত আছিলোঁ। হ'লেও এতিয়া ওলাইছোঁ, টাইম যথেষ্টখিনি গ'ল। তাকে চাওঁ ইমানখিনি আপোনালোকক আজি ভিডিঅ'টোত মই দেখাব পাৰোঁ। আজি আমি গৈ আছোঁ দৰং জিলাৰ পশ্চিম মংগলস্থিত পাণ্ডাঘাটলৈ। নদীৰ বান্ধ এটা আছে, তাতে যাওঁ। আবেলি টাইমত সেই ঠাইখিনি ভাল লাগে আৰু তাতে আমি কিছু টাইম কটাম। আপোনালোকে আমাৰ লগত ভিডিঅ'টো উপভোগ কৰক। আমি তাতে কেনেকুৱা কি কৰোঁ আপোনালোকে চাওক, নিশ্চয় ভাল পাব। জাগাটো ধুনীয়া কিন্তু ন? ধুনীয়া, এটা খুব ভাল ভাল পিকনিক স্পট হয়। মাজে মাজে খানা খাব আহিব পাৰি ইয়াতে। আৰু সঁচাকৈ আমাৰ অসমখন যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা, আপুনি য'তেই নাযায় তাতে এটা এটা পিকনিক স্পট হৈয়ে যায়। আৰু এইটো স্পটো আপোনালোকে চাব, বহুত ভাল লাগে এই স্পটটো। ব'লা আমি লগত লৈ অহা বস্তুখিনি গাড়ীৰ পৰা নমাই উঠি সেইটো ছাইডলৈ লৈ যাওঁ গোটেইখিনি। বস্তুখিনি ইয়াতে থলোঁ। যিহেতু আজি মই বাঁহৰ চুঙাত চিকেন বনাম, সেইটো কাৰণে প্ৰথমতে আমি বাঁহডাল কাটি ল'লোঁ। এতিয়া প্ৰথমতে 4টা খুঁটি কাটি লওঁ, কাৰণ কিয় আমি এটা ফ্ৰেম বনাই ল'ব লাগিব, যিকেইটাত আমি বাঁহৰ চুঙাকেইটা ৰাখিব পাৰিম। এতিয়া খুঁটিকেইটা ভালকৈ পুতি লওঁ, আৰু খুঁটিকেইটা যদি ভালকৈ পোত খাই নাযায় পিছত চাংখন ভাঙি যোৱাৰ সম্ভাৱনা থাকে, সেইকাৰণে খুঁটিকেইটা ভালকৈ পুতি ল'ব লাগে। মই বাঁহকেইডালত কলৰ দোনা বান্ধি দিয়াৰ মূল কাৰণটোৱেই হ'ল যাতে বাঁহকেইডালত জুই নালাগে। এতিয়া আমি আলু, পিঁয়াজ, বিলাহী সেইবিলাক কাটি লওঁ। তাৰপিছত মই আপোনালোকক দেখুৱাম কেনেকৈ আমি বাঁহৰ চুঙাত চিকেন বনাম। পিঁয়াজ, বিলাহী, আলু, জলকীয়া এইবিলাক গোটেইখিনি ভালকৈ কাটি ল'লোঁ, আৰু চিকেনখিনি এতিয়া ভালকৈ ধুই লওঁ। গোটেইখিনি একলগ কৰি তাতে মিঠাতেল, মছলা, নিমখ, হালধি গোটেইবিলাক তাতে একেলগ কৰি এতিয়া গোটেইখিনি সানিম। এয়া গোটা গৰম মছলাটো আমি গোটাকৈ দি দিলোঁ, এইখিনি খুন্দিলোঁ। গোটেইখিনি ভালকৈ মিক্স কৰি লওঁ, চুঙাত ভৰাম। মাংসখিনি অলপ টাইমৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে থৈ দিলোঁ। থৈ দি উঠি মই আপোনালোকক চাৰ্ভ ছেটটো এবাৰ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া আমি মাংসখিনি চুঙাত ভৰাম। আপোনালোকে দেখিছে মই চুঙাটোত মাংসখিনি ভৰাই আছোঁ। তিনিটা চুঙা ভৰ্তি হ'ল, এটা আধা হৈ থাকিল। আপোনালোকে দেখিছে প্ৰত্যেকটো চুঙাত হাৱা পাছ হ'ব নোৱাৰাকৈ খোপাটো দি দিম টাইটকৈ, তেতিয়া এইটো সোনকালে সিজিব। এতিয়া মই গোটেইকেইটা চুঙা মই বনাই থোৱা ফ্ৰেমটোত এনেকুৱাকৈ ৰাখি এতিয়া জুই দিব আৰম্ভ কৰিছোঁ। কাৰণ কিয় বেম্বুত চিকেন বনাবৰ কাৰণে বহুত খৰিৰ প্ৰয়োজন, সেইটো কাৰণত আমি
এখন জংঘল আছে সেইটো চৰক খৰি বিচাৰি লৈ 45 মিনিটমান আমি এনেকুৱাকৈ জুই দি থাকিব লাগিব আমি আৰু এটা বস্তু গুৰুত্ব দিব লাগিব যাতে বাহৰ চুঙাকেইটাত জুই লাগি নাযায় আৰু জুই লাগি গ'লে আমি তেতিয়া সেই সাইডটো আকৌ হলাই দিব লাগিব মানে চুঙাকেইটা মাজে মাজে ঘূৰাই থাকিব লাগিব তেতিয়া সোনকালে সিজিব এতিয়া আপোনালোকক অকণমান চাৰুপিনৰ পৰিৱেশটো দেখুৱাও আমি কলৰ কেইটামান দুনা কাটি লওঁ কলৰ দুনা বা কলপাতত ভাত খালে আমি বিভিন্ন ৰোগৰ পৰা নিৰাময় পাব পাৰোঁ আৰু সেইকাৰণে চাগে পূৰ্বৰ দিনৰ মানুহবিলাকে বহুত দিনলৈ জীয়াই আছিলে কাৰণ তেওঁলোকে কিছুমান নেচাৰেল বস্তুৰ লগত ৰিলেটেড বস্তু ইউজ কৰিছিল আমাৰ বেম্বো চিকেন হৈ গ'ল এতিয়া আমি খুলি চাওঁ কেনেকুৱা হৈছে এতিয়া চুঙাকেইটা জুইৰ পৰা ছাইড কৰাই থওঁ নহ'লে আমি এইকেইটা খুলিব নোৱাৰিম আৰু বহুত গৰম হৈ থকাৰ কাৰণে কলৰ দুনাৰে সেইকেইটা ল'ব লগা হৈছে এতিয়া চুঙাকেইটাৰ পৰা মই মাংসখিনি ওলাই আছোঁ আপোনালোকে দেখিবলৈ পাইছে ধুনীয়াকৈ সিজি গৈছে মাংসখিনিৰ পৰা ইমান ধুনীয়া গুণ এটা আহিছে নহয় আপোনালোকক কি ক'ম মই সেইটো আপোনালোকক এতিয়া ক'ব নোৱাৰিম আপোনালোকে যেতিয়া ঘৰত বনাব তেতিয়া নিশ্চয় আপোনালোকে গম পাব এইটো নাই এতিয়া আমি দেৰি নকৰি সোনকালে খাব বহোঁ কাৰণ কিয় আন্ধাৰো হৈ আহিল সোনকালে ঘৰলৈ যাব লাগিব এতিয়া আমি বেম্বো চিকেন বনালোঁ এতিয়া আমি খাই চাওঁ কেনেকুৱা হৈছে গোটেইকেইটাই ভগাই লওঁ বেম্বো চিকেন বনালোঁ আপোনালোকে দেখিবলৈ পালে আৰু আপোনালোকে ঘৰত ট্ৰাই কৰি চাব কেনেকুৱা হয় মোক কমেণ্ট কৰি জনাব ধন্যবাদ আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ